हेलो बंधुসকল नमस्कार एंड वेलकम टू माय यूट्यूब चैनल। तो बंधुসকল আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আহিছো যেটা ছোট্ট এপ্লিকেশনৰ লগত যেটো এপ্লিকেশন আপোনালোকৰ মোবাইলত যেতিয়া আপোনালোকে সুইফট কৰিব এনেকে ঠিক তেতিয়া আপোনালোকৰ মোবাইলৰ লকটো খুলি যাব। সো লকখন কেনেকৈ খুলিব কেনেকৈ নুখুলিব সম্পূৰ্ণ ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে ভিডিওটো চাওক, তেনেহলে আপোনালোকে নিশ্চয় গম পাব। তো আহক আমি ভিডিওটো আগলৈ যাওঁ। तो बंधुসকল আজি যেটো মই আপোনালোকৰ মাজত এপ্লিকেশন লৈ আইছো এই এপ্লিকেশনটো এটা বেস্ট এপ্লিকেশন আৰু মোক ভাল লাগে এই এপ্লিকেশনটো। তো কাৰণ কিহৰ কাৰণে মই যেতিয়া মোবাইলটো আনলক কৰো তেতিয়া মোৰ ফিংগাৰ প্ৰিন্ট না লাগে, ফিংগাৰৰে সাইড কৰিলে মোৰ লকটো খুলি যায়। ঠিক এনেকৈ আপোনালোকৰ লকটো সেট কৰি ল'ব পাৰিব। তো আহক আমি বেছি দেৰি নকৰি ভিডিওটো আগলৈ যাওঁ আমি। তো প্ৰথমতে আপোনালোকে কি কৰিব, প্লে ষ্টৰত যাব। আপোনালোকে প্লে ষ্টৰত গৈ আপোনালোকে ওপৰত সাৰ্চ কৰিব গাইষ্টাৰ এপ লক বুলি, ইয়াত লিখাই আছে। আপোনালোকে এনেকৈ সাৰ্চ কৰিব। তো আপোনালোকে দেখিবলৈ পাইছে ওপৰত প্ৰথম যেটো এপ্লিকেশন আছে এইটোৱে আপোনালোকে কি আহিব ইনষ্টল বুলি ওপৰত তলত আপোনালোকৰ আহিব। ইয়াত ইনষ্টল কৰি ল'ব আপোনালোকে। মই ইনষ্টলত বহাই দিলোঁ। তো আপোনালোকে এনেকৈ ঠিক এনেকৈ এপ্লিকেশন কৰিব। বেছি এমবিৰ এপ্লিকেশন নহয়, 3 এমবিৰ এপ্লিকেশন হয়। তো সোনকালে এপ্লিকেশনটো ইনষ্টলো হৈ গ'ল। তো এতিয়া আপোনালোকক মই সেট কৰি দেখুৱাম যে ইয়াৰ কামটো কি। তো এতিয়া মই ওপেন কৰিম, ওপেন কৰি আপোনালোকক দেখুৱাম। তো ইয়াত দেখিবলৈ পাইছে আপোনালোকে ক্ৰিয়েট গাইষ্টাৰ বুলি, ইয়াত ক্ৰিয়েট কৰিব আপোনালোকে এটা যিকোনো আপোনালোকে মই যেনেকৈ আপোনালোকক দেখুৱাম ঠিক তেনেকৈ আপোনালোকে কৰিব। আপোনালোকে যেটো মন পছন্দৰ আছে আপোনালোকে যদি আপোনালোকে নাম দিব বিচাৰে নাম দিব পাৰে। তো ঠিক মই যেনেকৈ দিলোঁ এটা এম দিলোঁ বহাই। তো ইয়াত এম এটা বহাই দিলোঁ আৰু ইয়াত লিখিছে ৰেড ৰাও নিউ গাইষ্টাৰ, মানে এইটো ডবলকৈ দিব লাগিব আপোনাক। তো দিলোঁ। ইয়াত দিয়াৰ পিছত ইয়াত আপোনালোকৰ ড্ৰাও সামথিং আৰু গাইষ্টাৰটো আনলক বুলি আহিছে। তো ইয়াত কি কৰিম মই সাইড কৰিম আৰু ইয়াত এটা আহিছে ইণ্টাৰ ৰিকভাৰ পাছৱাৰ্ড টু আনলক ইন কেছ ইউ ফৰগেট দ্য গাইষ্টাৰ, মানে হৈছে আপোনাৰ এইটো যে আমাৰ এই আগত যেটো আমি ফিংগাৰৰে সাইড দিলোঁ এইটো আমি মানে ফিংগাৰ স্লাইড বুলি কোৱা হয়তো। তো এইটো যেতিয়া আমি পাহৰি যাম ঠিক তেতিয়া আমাৰ ৰিকভাৰী পাছৱাৰ্ডটো দৰকাৰ হ'ব আৰু আপোনালোকে এইটো পাহৰি নাযাব। তো ইয়াত আমি এটা পাছৱাৰ্ড সিলেক্ট কৰিম। আহক, তো মই যেনেকৈ দিলোঁ আপোনালোকক ইয়াত ক্ৰিয়েট নিউ পাছৱাৰ্ড 1 2 3 4। তো আপোনালোকে হয়তো ব্লেক দিব পাৰে। সো আকৌ এবাৰ দিব লাগিব ৰি এণ্টাৰ নিউ পাছৱাৰ্ড 1 2 3 4। তো এতিয়া আহিল এণ্টাৰ ৰিকভাৰ পাছৱাৰ্ড টু আনলক ইন কেছ ইউ ফৰগেট দ্য গাইষ্টাৰ। তো এতিয়া যাম মই ছাইডত এনেবল নটিফিকেশ্যন এক্সেছ, ইয়াত আহিছে এইটো আপোনালোকে অ'কে মাৰি দিব। অ'কে মাৰি দিয়াৰ লগে লগে আপোনালোকক এনেবল কৰি দিব লাগিব। ইয়াত যেটো আছে আপোনাৰ গাইষ্টাৰ লক স্ক্ৰীন এইটো আপোনালোকক এনেবল কৰি দিব লাগিব আৰু ইয়াত এলাউ কৰি দিব লাগিব। এলাউ কৰি দিয়াৰ লগে লগে আপোনালোকে বেক হ'ব। বেক হোৱাৰ পিছত আপোনালোকক এটা পাৰমিট দিব লাগিব, নহ'লে কিন্তু আপোনালোকক পাৰমিট যদিহে নিদিয়ে তেনেহ'লে আপোনালোকৰ লকটো ছেট নহ'ব। তো ইয়াত আপোনালোকে অ'কে মাৰি দিব। অ'কে মাৰি দিয়াৰ লগে লগে ইয়াত এলাউ ডিছপ্লে অভাৰ আদাৰ এপছ যেটো আছে আপোনালোকে ইয়াত এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ লগে লগে আপোনালোকে গ'ল। এতিয়া সম্পূৰ্ণ আপোনালোকৰ কামবোৰ শেষ হৈ গ'ল। তো এতিয়া কি কৰিব আপোনালোকে সম্পূৰ্ণ বেগত আহিব। বেগত আহি পেলাই আপোনালোকৰ লকটো আহি গ'ল আৰু এতিয়া আপোনালোকে লক কৰিব। লক কৰি অন কৰিব। সৰি হোৱা নাই, 1 মিনিট, এইটো আপোনাৰ অলপমান সময় লাগিব। তো যেটো আছে আপোনালোকৰ এতিয়া এপছটো আকৌ অন কৰিব। অন কৰি আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে আগতে যেনেকৈ আহিছিল ঠিক এনেকৈ আহিছে। সাইড কৰিব আপোনালোকে ইয়াত যেটো লেখা আছে আপোনাৰ গেট ষ্টাৰ্ট, ইয়াত আপোনালোকে অন কৰিব। প্ৰথমতে ইয়াত অন কৰিব লাগিব। ইয়াত অন কৰি দিলে এতিয়া সম্পূৰ্ণ কামটো শেষ হৈ গ'ল। তো এতিয়া হৈ গ'ল আৰু ইয়াত যদি আপোনালোকৰ ফিংগাৰ প্ৰিণ্টটো আছে তেতিয়া আপোনালোকে ফিংগাৰ প্ৰিণ্টটো দিব পাৰে আপোনালোকে পিছফালে। তো ফিংগাৰ প্ৰিণ্ট যেটো লিখা আছে ফিংগাৰ প্ৰিণ্টটো আপোনালোকে এড কৰিব লাগিব। এড কৰিব লাগিব। তো আপোনালোকৰ ছেটিঙত যেটো ফিংগাৰ প্ৰিণ্ট আছে ঠিক তাৰে পৰা কামটো হ'ব আপোনালোকৰ। ইয়াত ফিংগাৰ প্ৰিণ্টটো আহিব আপোনালোকে, আহি পেলাই আপোনালোকৰ ফিংগাৰত গ'ল। তো ইয়াত আপোনালোকৰ ফিংগাৰ পেটাৰ্ণ বুলি আহিছে। তো দৰকাৰ নাই, সেইটো আপোনালোকৰ যেটো আছে মই যেটো দেখুৱাই দিলোঁ সেইটো আপোনালোকৰ একদম শ্বৰ্টকাটলি হৈ যাব। তো ফিংগাৰ দিবৰ কাৰণে দৰকাৰ নাই, ইয়াৰ পৰা আপোনালোকে কৰিব। তো বন্ধুসকল আপোনালোকক দেখুওৱা নাছিলোঁ মই লকটো কেনেকৈ হ'ল নে নহ'ল। চ' এতিয়া মই আপোনালোকক লক কৰি দিলোঁ, হৈ গ'ল লকটো। তো এতিয়া আপোনালোকৰ কাম হৈছে কি, মই যেটো আপোনালোকক লক দেখুৱাইছিলোঁ সেই লকটো ইয়াত মাৰিব লাগিব। যেনেকৈ মই দিলোঁ খুলি গ'ল। আকৌ মই লক কৰি অন কৰিলোঁ, ঠিক লকটো আহি গ'ল এনেকৈ। তো ইয়াত মই সেই লকটো দিব লাগিব যি লকটো মই আগতে কৰিছিলোঁ। খুলি গ'ল আৰু এই লকটো নিদিয়ালৈকে বেলেগ লক যদিহে দি থাকে তেতিয়াহ'লে এই লকটো নুখুলিব। তো আজিৰ ভিডিওটো আপোনালোকে হয়তো বুজিবলৈ পাইছে। আপুনি যদি
যদি মোৰ চেনেলত প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটোৰ লগত প্ৰেছ কৰি দিয়ক, কাৰণ মই যেতিয়া নতুন নতুন ভিডিঅ' দিম পিছত সম্পূৰ্ণ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যাব। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল। টাটা বাই বাই, থেংক ইউ ছ' মাছ।